আসসালামু আলাইকুম বন্ধুবৰ্গ, আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম। আজিৰ ভিডিঅ'ত আমি এক গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। কোনো মাজাৰ বাবে হাঁহ, মুৰ্গী বা ফল-ফসল মানত কৰা বৈধনে? আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বলক দেৰি নকৰাকে ভিডিঅ'টো আৰম্ভ কৰোঁ। কোনো মাজাৰ বা পীৰৰ জন্য হাঁহ, মুৰ্গীৰ মানত কৰা, সেয়া পেশ কৰা অথবা জবেহ কৰা চিৰকে আকবৰ। কাৰণ নজৰ আৰু জবেহ এক প্ৰকাৰৰ ইবাদত আৰু সেই ইবাদত আল্লাহৰ বাদে অন্য কাৰো বাবে নিবেদন কৰা হাৰাম আৰু চিৰ্ক। আজিলৈকে ভিডিঅ'টো ইমানখিনিয়ে। ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আসসালামু আলাইকুম। আল্লাহ হাফিজ।